হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ নিশ্চয় ভালে আপোনালোকৰ। আৰু মই এতিয়া খাই আছোঁ ভাত, যিহেতু কালি নেখালোঁ ভাত। এতিয়া 10:30 বাজিলে। কালি নেখালোঁ মানে বিয়া খালোঁগৈ পিছবেলা, সেইটো কাৰণে ভাত নেখালোঁ। আৰু মই আমলখি আচাৰ বনাইছিলোঁ। আমলখি মানে এইটো পোৰা আমলখি, আপোনালোকক ভিডিঅ'সমূহত মই দেখাই আছোঁ বা ষ্টেটাছো দি আছোঁ। পোৰা আমলখি আৰু বিহ জলকীয়া বনাইছিলোঁ, এনেকুৱা ধুনীয়া নহয় খাবলৈ। আচলতে মই টেঙা খাই বিৰাট বেয়া পাওঁ, একদম ঔটেঙাও মই দালিত নাখাওঁ। কিন্তু টেঙা, বিহ জলকীয়া আৰু টেঙাৰ অকণমান ৰস লৈ ভাত খাইছোঁ। ইয়াত অকল আলু ভাজি, হেহাই মাৰি আছোঁ মানে, এনেকুৱা মজা লাগিছে নহয়। আৰু অকল এটা ৰ'দত মই টেঙাখিনি দিছিলোঁ। প্ৰেছাৰটো ল' হৈ আছে। খাইছিলোঁ মই, কি কয় এইটো, হালধি ভাজিতে এনেকৈ দি দিছিলোঁ আৰু তাৰপৰা তেনেকৈ চোবাই খাইছিলোঁ। দাঁতকেইটা পূৰা হৈ গ'ল, হালধীয়া হৈ গৈছে। এনেকুৱা মজা নহয় আমলখিটো। আপোনালোকে যদি বনাব বিচাৰে, আমলখিখিনি আপোনালোকে নিমখতো জুবাই থ'ব পাৰিব, তেতিয়া বহুত দিনলৈকে খাব পাৰিব। আপোনালোকে নিমখত যদি জুবাই থয় 3-4 দিন জুবাই কিনে উলিয়াই ৰ'দত দি, এটা ৰ'দত দি আচাৰখিনি তেলখিনি উতলাই মছলা চছলা দি আৰু বৈয়ামত ভৰাই থ'ব। আৰু যদিহে একদম লগালগ খাওঁ বুলি ভাবিছে, একেদিনাই আপোনালোকে বনাব পাৰিব। এটা ৰ'দত দিব, নহ'লে ড্ৰাই মেচিনত দিব, দি লৈ একেটা দিনতে, মই কালি বনাইছোঁ, কালিয়ে খালোঁ বাৰু। টেষ্টি, কালিয়ে খালোঁ। এনেকুৱা মজা লাগিছে নহয়, সেইকাৰণে আপোনালোকক বোলো অকণমান জনাই দিওঁ বুলি জনাই দিলোঁ। আপোনালোকেও বনাই খাব।